নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অসম কেৰিয়াৰ টিপছৰ এটা বিশেষ ভিডিঅ'লৈ। তো বন্ধুসকল, উদ্যোগ আৰু বাণিজ্য বিভাগ অসমৰ ফালৰ পৰা এটা নতুনকৈ নটিফিকেশ্যন প্ৰকাশ পাইছে। ইয়াতে পদ খালী হৈছে 131টা। এক্সটেনশ্যন অফিচাৰ, জুনিয়ৰ এছিষ্টেণ্ট আৰু ষ্টেন'গ্ৰাফাৰ পদ খালী হৈছে। মুঠ পদ হৈছে 131টা। আপোনালোকে আবেদন কৰিব পাৰিব। আমি খুব কম সময়ৰ ভিতৰতে ইয়াৰ সবিশেষ জনাই দিম। তেতিয়াহ'লে আহকচোন বন্ধুসকল, আমি আৰম্ভ কৰোঁ। বন্ধুসকল, আমি ডেছক্ৰিপশ্যনত এটা লিংক দি দিম। সেই লিংকত আপোনালোকে আহিলে এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ খোল খাব। তাতে আপোনালোকে আহিব, চাব পাৰিব। চাব লাষ্ট ডেট 6/9/2020। 6/9/2020 তাৰিখৰ ভিতৰত আবেদন কৰিব পাৰিব। আহক আমি পদৰ সবিশেষ আলোচনা কৰোঁ। ইয়াতে প্ৰথম পদৰ নাম হৈছে এক্সটেনশ্যন অফিচাৰ ইণ্ডাষ্ট্ৰিজ। ইয়াৰে খালী পদৰ সংখ্যা আছে 87টা। ইয়াতে দৰমহা দিয়া হৈছে পে স্কেল 14,000 টকাৰ পৰা 49,000 টকা প্লাছ গ্ৰেড পে দিছে 8,700 টকা। 2 নম্বৰত চাওক ইকনমিক ইনভেষ্টিগেটৰ EI। ইয়াতে খালী পদ আছে 24টা আৰু দৰমহা দিয়া হৈছে 14,000 টকাৰ পৰা 49,000 টকা প্লাছ 8,700 টকা গ্ৰেড পে। এনে চাওক 3 নম্বৰ পদটো হৈছে জুনিয়ৰ এছিষ্টেণ্ট হেডকোৱাৰ্টাৰ। ইয়াতে খালী পদৰ সংখ্যা আছে 16টা। ইয়াৰে দৰমহা দিয়া হৈছে 14,000 টকাৰ পৰা 49,000 টকা আৰু লগতে 6,200 টকা গ্ৰেড পে দিছে। 4 নম্বৰত ষ্টেন'গ্ৰাফাৰ 3 হেডকোৱাৰ্টাৰ লেভেলত। ইয়াতে খালী পদ আছে 4টা আৰু ইয়াৰ দৰমহা দিয়া হৈছে 14,000 টকাৰ পৰা 49,000 টকা প্লাছ গ্ৰেড পে দিছে 8,700 টকা। এতিয়া চাওঁ আহক বয়সৰ বিষয়ে। বয়স 18 বছৰৰ পৰা 38 বছৰ বয়স হ'ব লাগিব। এই বয়স 2020 চনৰ জানুৱাৰী মাহৰ 1 জানুৱাৰীলৈ গণনা কৰা হ'ব। আৰু এজ ৰিলেক্সেশ্যন দিছে, আপাৰ এজ লিমিট ৰিলেক্সেশ্যন থাকিব। ইয়াতে 5 বছৰ দিছে SC ST আৰু ST হিলছৰ বাবে 5 বছৰ ৰেহাই দিয়া ব্যৱস্থা আছে। আৰু 3 বছৰ দিছে OBC আৰু MOBC প্ৰাৰ্থীসকলৰ বাবে 3 বছৰ বয়সৰ উচ্চ সীমা ৰেহাই থাকিব। এতিয়া বন্ধুসকল, আহক আমি এতিয়া এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ বিষয়ে জানো। কি এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব। ইয়াতে পদ এক্সটেনশ্যন অফিচাৰ পদৰ বাবে 3 বছৰ ডিপ্ল'মা থাকিব লাগিব। কেমিকেল, মেকানিকেল, চিভিল, টেক্সটাইল, কম্পিউটাৰ, প্লাষ্টিক প্ৰচেছিং, ফুড প্ৰচেছিং, ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন, ইঞ্জিনিয়াৰিং টেকন'লজি এই বিষয়ত ডিপ্ল'মা থকাটো প্ৰয়োজনীয়। আৰু 2 নম্বৰ পদত আছিলে ইকনমিক ইনভেষ্টিগেটৰ। ইয়াতে বিচাৰিছে বেচেলৰ ডিগ্ৰী থকাটো নিতান্ত প্ৰয়োজনীয়। ছাবজেক্ট হিচাপে ইকনমিক্স নহ'লে ষ্টেটিক্স যিকোনো এটা ছাবজেক্ট থাকিব লাগিব। ঠিক আছে। 3 নম্বৰ চাওক জুনিয়ৰ এছিষ্টেণ্ট হেডকোৱাৰ্টাৰ লেভেলত। ইয়াতে গ্ৰেজুৱেট বিচাৰিছে, ছায়েন্স, আৰ্টছ, কমাৰ্চ যিকোনো ষ্ট্ৰীমত হ'লে হ'ব। লগতে কম্পিউটাৰৰ বেছিক নলেজ থাকিব লাগিব। ইয়াতে বিচাৰিছে MS ৱৰ্ড, MS এক্সেল, ইণ্টাৰনেট ব্ৰাউজিং এইকেইটা বিষয়ত কম্পিউটাৰ জ্ঞান থকাটো অত্যন্ত প্ৰয়োজনীয়। ষ্টেন'গ্ৰাফাৰ 3 হেডকোৱাৰ্টাৰ লেভেল। ইয়াতে গ্ৰেজুৱেট বিচাৰিছে, এনি ষ্ট্ৰীমত গ্ৰেজুৱেট হ'লে হ'ব। ইয়াতে ইংলিছ টাইপিঙত পাৰ মিনিটত 80টা ৱৰ্ড টাইপিং কৰিব পৰা হ'ব লাগিব। ষ্টেন'গ্ৰাফাৰ পদৰ বাবে কম্পিউটাৰ নলেজ লাগিবই। ইয়াতে MS ৱৰ্ড, MS এক্সেল, ইণ্টাৰনেট ব্ৰাউজিঙত জ্ঞান থকাটো নিতান্তই প্ৰয়োজনীয়। বন্ধুসকল, ইয়াতে এপ্লিকেশ্যনৰ ফিজ নীল। এপ্লিকেশ্যনৰ ফিজ দিব নালাগে। কোনো ধৰণৰ এপ্লিকেশ্যন মাচুল ইয়াতে দিব নালাগে। বন্ধুসকল, আহকচোন আমি চিলেকশ্যন প্ৰচেছৰ বিষয়ে জানো। ইয়াতে চিলেকশ্যন প্ৰচেছ দুটা ফেজত হ'ব, দুটা টেষ্ট হ'ব। ইয়াতে ফাৰ্ষ্ট ফেজ টেষ্ট আৰু ছেকেণ্ড ফেজ টেষ্ট এই দুটা মাধ্যমত চিলেকশ্যন কৰা হ'ব। ঠিক আছে। ইয়াতে ফেজ 1ৰ ৰিটেন টেষ্ট হ'ব, 100 নম্বৰৰ ৰিটেন টেষ্ট হ'ব। আৰু ফেজ 2ত কম্পিউটাৰ বেছ এক্সাম হ'ব। কম্পিউটাৰ নলেজৰ ওপৰত এটা টেষ্ট থাকিব। ইয়াতে 30 মাৰ্কছ থাকিব আৰু 20 মাৰ্কছ থাকিব। ঠিক আছে। বন্ধুসকল, এতিয়া আহক কেনেদৰে আবেদন কৰিব লাগিব তাৰ বিষয়ে আমি জানি লওঁ। আবেদন কৰিবলৈ প্ৰাৰ্থীসকলে প্ৰথমে SLPRB অৰ্থাৎ ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ডৰ যিটো
অফিচিয়েল ৱেবছাইট www.slprbassam.in এই ৱেবছাইটটো ভিজিট কৰিব। এই ৱেবছাইটটো ভিজিট কৰিলে আপোনালোকে 17/8/2020 তাৰিখ অৰ্থাৎ আগষ্ট মাহৰ অহা 17 তাৰিখৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব, অনলাইন আবেদন। আৰু 6/9/2020 তাৰিখলৈ এই আবেদন চলি থাকিব। ছেপ্টেম্বৰ মাহৰ 6 তাৰিখলৈ এই আবেদন আপোনালোকে কৰিব পাৰিব। ঠিক আছে। অফিচিয়েল বিজ্ঞাপনটো পঢ়িবলৈ বিচাৰে তেতিয়াহ'লে আমি ডেছক্ৰিপশ্যনত বন্ধুসকল আমি এটা লিংক দি দিম। আপোনালোকে তাতে ক্লিক কৰিলে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এটা খোল খাব। ইয়াতে আহিব, তললৈ স্ক্ৰল ডাউন কৰিব, তাতে এডভাৰটাইজমেণ্ট ডিটেইলছ বুলি থাকিব, ক্লিক হিয়াৰ, ইয়াতে ক্লিক কৰিব। আপোনালোকে অফিচিয়েল বিজ্ঞাপনটো ডাউনলোড কৰি ল'ব পাৰিব। আৰু এই পেজটো যদি আপোনালোকে ভিজিট কৰে 17 তাৰিখৰ পৰা আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। এতিয়ালৈ লিংক এক্টিভেট হোৱা নাই কাৰণে আমি ইয়াত লিংক প্ৰভাইড কৰা নাই। আমি 17 তাৰিখে লিংক প্ৰভাইড কৰিম। আৰু কেনেদৰে আবেদন কৰিব লাগে আমি আবেদন কৰাৰ প্ৰক্ৰিয়া আমি আপোনালোকলৈ এটা ভিডিঅ' আগবঢ়াম। আপোনালোকে নিজে আবেদন কৰিব পাৰিব। ঠিক আছে। ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিলে লাইক কৰি দিব, যিমান পাৰে শ্বেয়াৰ কৰি দিব। আৰু যদি আপুনি আমাৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে, আমাৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ভিডিঅ'সমূহ আগলৈ আপোনালোকে পাই থাকিব। তো আজিলৈ ইমানেই।